ইয়াৰ পৰা পৰিলে কিন্তু চিনে নাপাম এই টেটুটোতো চিনি নাপাম অ ভাই এবাৰ পৰিবি ৰাতিপুৱাৰ 9:30 বাজিল অলপ দেৰি হৈ গ'ল উঠোতে আজি চানডে হয় সেইটো কাৰণে তো কালি ৰাতি অলপ দেৰিলৈকে জাগি থাকিলোঁ তো এতিয়া দেৰিলৈকে শুই দিলোঁ তো শুই দিয়া খেলে হাত ধৰিব নোৱাৰে জানে মোক লগৰ এজনে জাষ্ট ফোন কৰিলে ঠাইৰ পৰা আহোঁ অলপ দৌৰাদৌৰিকৈ উঠি এতিয়া লগালগ গাটো ধুই আহোঁ তো স্বাগতম অভিনন্দন এণ্ড ৱেলকাম বেক টু মাই চেনেল আৰু আপোনালোকে চাই থাকক এতিয়া যাম আজি পাৱাৰ এটা জেগাত হৈ গ'লোঁ ৰেডি আহি পাইছে আমাৰ পিংকুদা ৰাইডাৰ এয়া এইটো স্কুটিখন এইটো চলাব এতিয়া যাম হাউচিং কলনীলৈকে তাতে ৰখি আছে এতিয়া পূৰা ফ্ৰেছ হৈ গৈছোঁ এনাৰ্জেটিক হৈ গৈছোঁ এতিয়া যাম ফুফু বলক তো আহি পালোঁ হাউচিং কলনী ইয়াতে মোৰ লগৰকেইটা আছে এতিয়া এটা ব্লগাৰ তোমাৰ নামটো কৈ দিয়া বিকি বলিতা আৰু চেনেলটোৰ নাম আছে ট্ৰেভেল উইথ বিকি আপোনালোকে যাই কিনে চেক কৰি ল'ব পাৰে অ'কে আপোনালোকে চাব ডেছক্ৰিপশ্যনত থাকিব তোমাৰ নামটো হাই প্ৰাঞ্জিত তোমাৰ প্ৰাঞ্জিত দুইজন প্ৰাঞ্জিত বঢ়িয়া তোমাৰ নাম ৰমজান কি নাম ৰমজান আলী আৰু এজনকতো চিনি পায় পিংকু ৰাইডাৰ তো এতিয়া যাম আমি ক'ত যাম আমি যাম বকো চাইডে পাৰ্বতী পাহাৰ বুলি এখন আছে তাতে যাম তাৰ পৰা আমি আৰু ক'ত যাম কিবা মোক কৈছিলে আমৰেং কণা বুলি এতিয়া কিবা নুংটি বুলি ক'লে নাজানো আপোনাৰ চাই আহিব ক'ত যাম এতিয়া ডাইৰেক্ট বাইকত যেতিয়া যাম তেতিয়া কৰি আছোঁ ভিডিঅ' ৰাইজ বৰষুণ দিব চাগে এতিয়া কি হয় নাজানো বৰষুণ দিলে চেচ কেনে লাগছে আইডিয়াটো ঠিকে আছেনে ৰাইজ বৰষুণ কমিছে তো এতিয়া সেইকাৰণে আৰু কণ্টিনিউ কৰিছোঁ মটৰ ব্লগিংখিনি এতিয়া লাহে লাহে গৈ আছোঁ লগৰকেইটা আছে ঘপকৈ ক'ৰবাত ওলাই গুচি যায় গমেই নাপাওঁ সেইকাৰণে ৰখি আহি আছোঁ তাহাঁতৰ লগ কৰি লাহে লাহে গৈ থাকিম লাহে লাহে টিংকত ক'ত বা গ'ল আমাৰ আগেতে আছিলচোন এইটো কি দীপৰ বিল নেকি ৰাইজ দীপৰ বিল পানী বাঢ়িছে কিমান আমি দীপৰ বিলে বেছিকেলি সেইটো চাইডে হেৰি কৰোঁ এবাৰ এইটো চাইডেদি আহিছোঁ বহুত পানী বাঢ়ি গৈছে দীপৰ বিলত চব কেছটো সেইটোৱে আৰু সেইটো চাইডে মেঘালয় চাইডে চব পূৰা ক'লা হৈ আছে বৈধ বৰষুণ হৈছে চাগে এইটো চাইডে এপিনে লাহে লাহে বৰষুণটো আহিছে এতিয়া অলপ এটু দি আছে তথাপি মই ফটো ব্লগিং কৰি আছোঁ উপায় নাই কৰিবই লাগিব তো আমি আহি পাইছোঁ বৰ্তমান ছয়গাঁও হেলমেটটো খোলা নাই হেলমেট খুলিলে আকৌ বহুত কিবা কিবি কৰিব লাগে ছয়গাঁও আহি পাইছোঁ চব ইয়াতে ৰখি আছে চব
বৰ্তমানে গৈ আছোঁ বকো ৰাস্তাবিলাক চাওক না ভাই ৰাস্তা চব কি মজা এটা ৰাস্তা তো চবফালে আছে গছ গছ এইফালে অৰণ্য ভাই কেনেকুৱা লাগিছে মজা মই হেলমেট খুলি আৰু বহুত সঁজুলি লগাব লাগে ঠিক আছে খেলা তো এতিয়া ইয়াৰ পৰা যাম আমি ডাইৰেক্ট বকো পাৰ্বতী মন্দিৰ ডাইৰেক্ট তাতে খুলিম আৰু এতিয়া আহি পালোঁ পাৰ্বতী পাহাৰ ওপৰ পিনে চব পূৰা জংঘলে জংঘল গছ উঠি মেলি লাহে লাহে ওপৰত বহুতখিনি উঠিবলগীয়া আছে উঠি আছোঁ পাৰ্বতী পাহাৰ বহুত উঠিব লাগিব এই চব কিমান উঠিব লাগিব পিছফালে উঠি আছে এনাৰ্জিটো মোৰে বেছি নেকি আৰু এটা ব্লগাৰ ক'ত গ'ল আহি পাইছোঁ অলৰেডি এইটো চাগে পাৰ্বতী মন্দিৰ অলপ আছে আৰু উঠিব মেইন জেগাখিনি এইখিনি উঠিবলগীয়া বাপৰে কমচে কম 1 কিলোমিটাৰমান উঠি আহিছোঁ অ' দা মন্দিৰটো কোনটো দাদা অ' দা মন্দিৰটো কোনটো ক'ত যায় ৰ'ব ইমান ডাঙৰ ডাঙৰ শিল এইটো ওপৰতে যাব লাগিব চাগে জোতা ওলাই গ'ল এতিয়া যাম ওপৰলৈ পিছফালে আছে দেই তো আহি পালোঁ পাৰ্বতী মন্দিৰ মোৰ পিছফালে আছে পাৰ্বতী মন্দিৰ চবৰে হাৱা টাইট ইয়াতে উঠি কমচে কম 1 কিলোমিটাৰমান উঠি আহিছোঁ চাগে গুৱাহাটীৰ পৰা পাৰ্বতী মন্দিৰ হ'ল 65 কিলোমিটাৰ 65.9 চামথিং হ'ব কিলোমিটাৰ তো আপোনালোকে আহে যদি ছয়গাঁও হয় আহিব ভিতৰ ৰাস্তা আছে কিন্তু অলপ বেয়া হ'ব ৰাস্তাবিলাক ইয়াৰ পৰা পৰিলে কিন্তু চিনে নাপায় টেটুটোতো চিনি নাপাম ভিউ দেখিছে পাৰ্বতী মন্দিৰৰ পৰা এইটো মন্দিৰ পাৰ্বতী মন্দিৰ ভিউ চাই লওঁ একবাৰ বাহিৰত কিয় যাব লাগে আমাৰ অসমতে আছে এনেকুৱা জেগা মোৰ একচুৱেলি প্লেন আছিলে যে বগামাটি যোৱা কিন্তু বগামাটিত বোলে ৰাস্তা বেয়া তো সেইটো কাৰণে প্লেন চেঞ্জ কৰি দিলোঁ আহিলোঁ পাৰ্বতী মন্দিৰ কিন্তু ৰিগ্ৰেট কৰা নাই আহি এনেকুৱা এটা মজা জেগা বগামাটিৰ পৰা ডাইৰেক্ট সেউজীয়া মাটি আহিছোঁ
অলপমান ওপৰত গৈ আছোঁ কি ওপৰত যাই আছোঁ দেখাই আছোঁ শিলৰ ওপৰত চবতকে এখন পাহাৰৰ চবতকে টপ হ'ল এইখিনি জেগা অ' ভাই চাহাব ভিউ দেখা পাই মানে এটা বেলেগে এটা এনাৰ্জি আহি গৈছে আপোনালোক দেখুৱাব পাৰিছোঁ এইখিনি জেগা পাৰ্বতী মন্দিৰ বাপৰে ভিউ চাওক একবাৰ ভিউ তো ভিডিঅ'টো আজি ইয়াৰ পৰাই সামৰিম পাৰ্বতী মন্দিৰৰ পৰা আৰু এই ভিডিঅ'টোৰ নেক্সট পাৰ্টটো হ'ব মনকৰ এতিয়া ছাছপেন্সত আছে নেক্সট পাৰ্টটো এটা জেগাত যাম এতিয়াই যাম কাৰণ কিয় ওচৰতে পৰি যায় আকৌ নেক্সট আহাতকৈ আজিয়ে গুচি যাম কিন্তু এইটো পাৰ্ট দেখা হ'ব নেক্সট ব্লগত মোৰ জেগাটোৰ নাম নকওঁ মজা জেগা বঢ়িয়া জেগা আৰু লেটছ গ' তাতে যাম টু বি কণ্টিনিউড আৰু ইয়াক মই প্ৰথমতে মোৰ চেনেলটোৰ নাম কৈ লওঁ ঠিক আছে অভি ব্লগছ ABHILOGS VV Violet তো এইবিলাক হ'ল বিজনেছ বুজি পাইছে